Hey everyone, welcome back to my YouTube channel আখৰা আশা কৰোঁ আপোনালোকে ভালে আছে লগতে মই ভালে আছোঁ আৰু আজি যাব ওলাইছোঁ এটা ফটোশ্বুটত আৰু আমাৰ ফটোশ্বুট আছে বেলতলা চাৰিআলি আৰু আমাৰ মনুবাতে চকলেট একদম ৰেডি হৈ গৈছে আৰু এয়া টোপোলা একদম বেগ আৰু এয়া গাড়ী আহি পালে আৰু এতিয়া যাব ওলাইছোঁ আৰু এই টোপোলা একদম বেগ হৈ গৈছে আমি তিনিওজনে এনেদৰে লেকচাৰ মাৰি যাব ধৰিছোঁ আৰু আহি পায়ে একদম মনুবাতে লাগি গ'ল কামত মানে সি বস্তু দেখিলে ৰ'বই নোৱাৰে একদম লাগি গ'ল কামত আৰু বায়ে মোক মেকআপ কৰিব ধৰিছে বহুত দেৰি হৈছে মই জলদিকৈ মেকআপ কৰিব দি আছোঁ আৰু দেখিছেনে এনেদৰে নিজক লৈয়ে ব্যস্ত হৈ থাকে আমাৰ মনুবাতে আছে মোৰ মামা আৰু এটাই টেনশ্যন আছিল যে কলকাতা কোনে আঁকিব তো ফাইনেলি আৰ্টিষ্ট এজন পাই গ'লোঁ খুব ধুনীয়া আঁকিছিলে আৰু এয়া হ'ল মোৰ ফাইনেল লুকটো কেনে হৈছে জনাব বাৰু আৰু মোৰ ফটোকেইটা ইনষ্টাগ্ৰামত দি দিম আপোনালোকে পাই যাব আৰু আমাৰ মনুবেটাও ফটোশ্বুট কৰিব সি বেটাই কাপোৰটো চেঞ্জ কৰি ল'লে আৰু আমি এতিয়া গৈ আছোঁ লোকেশ্যনত আৰু একদম ৰাস্তাৰ মাজেৰে গৈ আছোঁ মানুহবিলাকে ইমান চাইছিলে আৰু লোকেশ্যন মানে কি ইয়াত দুখনমান শ্বট লৈ কিনে আৰু আমি বশিষ্ঠ গুচি যাম একদম শ্বট লোৱা একদম টাইমেই নাই কাৰণ বহুত দেৰি হৈ গৈছে এতিয়া আৰু আটাই শুকাই খিনাই গৈছে মানে ৰখি আমনি লাগি গৈছে আৰু একো খাবও পোৱা নাই আৰু আমাৰ মনু বেটাই পিছে পানীকে খাই আছে আৰু তাৰ পৰা আমি চিধাই বশিষ্ঠ গুচি আহিলোঁ তাত ফটো ক্লিক কৰিলে ফটোশ্বুট আজি সমাপ্ত হৈ গ'ল আৰু এই বান্দৰবিলাক চাওকচোন ইমান বদমাছ মোৰ বেগটো একদম টানি লৈ গৈছিলে আৰু ইমান ভোক লাগিছিলে আমি ইয়াতে কিবা এটা খাই দিলোঁ খাই মেলি লৈ উঠি সিহঁতক বাই দি আমি ঘৰমুখে যাত্ৰা আৰম্ভ কৰি দিলোঁ যিহেতুকে ইফাল কৰা গৈছে দিনটো খুব বেছি ভাগৰ ধৰিছে আৰু জনাব যদি ভাল পালে তো আজি আহিছোঁ ene lage